ছাত্ৰ-ছাত্ৰীসকল আজি তোমালোকৰ অনলাইন ক্লাছৰ আমি বিষয় লৈছো মৌখিক হয়নে যোৱা ক্লাছত আমি তোমালোকক আকৃতিৰ চিনাকি হয়নে এইটো পাঠৰ ওপৰত আমি ৰং কৰিবলৈ তোমালোকক শিকাইছিলো আৰু তোমালোকে কিছুমানে ফটো মাৰি দেখুৱাইছা হয়নে গতিকে আজি তোমালোকৰ 3 পৃষ্ঠাত থকা ইয়াৰে আমি কিছুমান ছবি আছে এই ছবিবিলাকৰ পৰা আমি 4 কোণীয়া 3 কোণীয়া ঘূৰণীয়া এইবিলাক আমি বিচাৰি উলিয়াম গতিকে কিতাপত অলপ অসুবিধা হয় কাৰণে মই বৰ্ডতে ছবি আঁকি লৈছো তোমালোকক বৰ্ডতে মই দেখুৱাই দিম তোমালোকে ঠিক তেনেদৰে কৰি যাবা কিতাপত ঠিক আছে যেসা এইটো কিহৰ ছবি দিছে এইটো এটা ছাতিৰ ছবি হয় না এই ছাতিৰ ছবিটো কিছুমান আমাক আকৃতি বিচাৰি উলিয়াব দিছে এইবিলাক এনেকুৱা যে ইয়াতে দিছে চোৱা 4 কোণীয়া এই ছাতিটোত আমি 4 কোণীয়া বিচাৰি উলিয়াব লাগিব 3 কোণীয়া বিচাৰি উলিয়াব লাগিব আৰু ঘূৰণীয়া বিচাৰি উলিয়াব লাগিব আৰু আমি পোৱা সংখ্যা কেইটা ইয়াতে বাকচত এনেদৰে লিখিব লাগিব ঠিক আছে এটো আমি কি পালো ছাতিৰ ছবি এতিয়া আমি প্ৰথমতে কি চাম 4 কোণীয়া চাচোন ইয়াতে 4 কোণীয়া আছে নে এই ওপৰত নাই তলৰ ফালে চোৱা তলৰ ফালে আমি দেখিবলৈ পাইছো এইটো এটা 4 কোণীয়া আৰু ক'বাত দেখিছে নেকি 4 কোণীয়া এইটো ছাতিটো নাই নহয় এতিয়া 4 কোণীয়াৰ বাকচত আমি কি লিখিম কিমান সংখ্যা লিখিম ইয়াতে 1 ইয়াতে আমি 1 লিখিম হয়নে এতিয়া আমাৰ কি গ'ল 4 কোণীয়া গ'ল হয়নে তাৰ পিছত এতিয়া আমি কি কৰিব লাগিব 3 কোণীয়া বিচাৰি উলিয়াব লাগিব 3টা কোণ থকা ইয়াতে আমি বিচাৰি লম প্ৰথমতে চোৱা ইয়াতে 3 কোণীয়া চোৱা 1 2 3 4 তাৰ পিছত এই ডাঙৰ যে এটা আছে এইটো কিমান হ'ল 5 হয়নে তাৰ পিছত আকৌ চাবা ইয়াৰ পৰা এইটো 6 তাৰ পিছত ইয়াৰ পৰা এইটো 7 হয়নে তাৰ পিছত এইটো এটা এইটো 8 হয়নে তাৰ পিছত আকৌ চাবা এইটো কিমান হ'ল 9 এই 9টা হ'ল নে 3 কোণীয়া তাৰ পিছত আকৌ এটা ৰৈ গৈছে আমাৰ এইটো এটা হ'ব এই 10টা মানে ইয়াতে আমি 3 কোণীয়া কেইটা পাইছো 10টা ইয়াতে আমি 10 সংখ্যাটো এনেদৰে লিখি দিম হয়না তাৰ পিছত কি দিছে ইয়াতে ঘূৰণীয়া এতিয়া চাচোন ইয়াতে ঘূৰণীয়া কোনটো হ'ব পাৰে চোৱা ইয়াতে মোৰ আঁকি দেখুৱাই দিওঁতে অলপমান ঘূৰণীয়াটো এটা ৰৈ গৈছে মই আঁকি দিছোঁ আৰু চোৱা এইটো এটা ঘূৰণীয়া হয় না 1 2 3 4 5 6 মানে আমি ঘূৰণীয়া কেইটা পালো 6 ইয়াতে 6 সংখ্যাটো আমি ইয়াতে বহাই দিম সৰু হৈছে মোৰ লিখাতে অলপ ন মানে বাকচটো অলপ সৰু হ'ল ঠিক আছে এইটো কি লিখিলো 6 সংখ্যা লিখিলো এতিয়া আমি ছাতিটোত ঘূৰণীয়া 3 কোণীয়া আৰু 4 কোণীয়া আমি উলিয়াই ল'লো হয়নে ছাতিটোৰ পৰা আমি এইখিনি বিচাৰি উলিয়াই ল'লো তাৰপিছত চোৱা ইয়াতে আৰু এটা ছবি দিছে এই ছবিটো ঠিক তেনেদৰে আমি ঘূৰণীয়া 4 কোণীয়া 3 কোণীয়া এনেদৰে আমি বিচাৰি উলিয়াব লাগিব যে তোমালোকে একবাৰ চাই লোৱাচোন চাই লোৱা যে ইয়াতে ঘূৰণীয়া কোনটো হ'ব পাৰে এইটো দেখিবলৈ যেন এটা মানুহৰ ছবিৰ নিচিনা হৈছে হয়নে গতিকে ইয়াতে আমি বিচাৰি ল'ম প্ৰথমতে কি দিছে ইয়াতে ঘূৰণীয়া হয়নে আমি ঘূৰণীয়া বিচাৰিম ঘূৰণীয়া মানে গোল 1 2 3 4 5 6 7 আমি ঘূৰণীয়া কেইটা পালো 7টা পালো এইটো দেখিবলৈ ঠিক ঘূৰণীয়া নহয় এই দুটা আমি বেলেগ আকৃতি পাম এই দুটাৰ কথা মই পিছত কৈ আছো আগতে আমি এই ঘূৰণীয়া কেইটা পালো 1 2 3 4 5 6 7টা পালো ইয়াতে আমি কি লিখিম 7 সংখ্যাটো ইয়াতে লিখি লম 7 সংখ্যাটো ইয়াতে লিখি ললো তাৰ পিছত আৰু কি দিছে ইয়াতে 4 কোণীয়া এতিয়া 4টা কোণ থকা ইয়াতে আমি বিচাৰি উলিয়াম হয়না তোমালোকে চোৱাচোন একবাৰ চাই লোৱা মই তথাপিও তোমালোকক দেখুৱাই দিছোঁ 4 কোণীয়া আমি প্ৰথমতে ইয়াৰ পৰা আৰম্ভ কৰিম এইটো এটা 4 কোণীয়া হয়নে এইটো এটা এইটো 4 কোণীয়া এইটো এটা 4 কোণীয়া হ'ব এনেকৈ
এইটো এটা চাৰিকোণীয়া 1 2 3 হয়নে 4 5 6 আৰু এইটো এটা হয়নে 7টা হ'ল চাৰিকোণীয়া তাৰপিছত এইটো এটা হ'ব 8টা 9টা ইয়াৰ পৰা ইয়ালৈকে এটা এইটো চাৰিকোণীয়া হয়নে গতিকে আমি চাৰিকোণীয়া কেইটা পালোঁ 9টা পালোঁ ইয়াতে আমি চাৰিকোণীয়া 9 লিখিম হয়নে 9 লিখিলোঁ এতিয়া ইয়াতে কি দিছে চোৱা তিনিকোণীয়া হয়নে এতিয়া আমি তিনিটা কোণ থকা বিচাৰি উলিয়াম হয়নে চোৱাচোন ঠিক এইটোৰ নিচিনাকৈ তিনিটা কোণ থকা ক'ত আছে এতিয়া আমি দেখিবলৈ পাইছোঁ এইটো এটা হয়নে এইটো এটা তিনিকোণীয়া গতিকে ইয়াতে আমি কিমান পাম তিনিকোণীয়া এটাই আমি পাম তিনিকোণীয়া কি হ'ব ইয়াতে 1 আৰু আছে কি হ'ব তিনিকোণীয়া নাই নহয় গতিকে এইটোৱে কি হ'ব তিনিকোণীয়া গতিকে ইয়াতে আমি কি লিখিম বাকচটোত তিনিকোণীয়া 1 লিখিম ঠিক আছে এতিয়া যে মই ইয়াতে এটা বাকচ দিছোঁ এই বাকচটোৰ ইয়াতে আমি এটা বেলেগ আকৃতি পাম সেই আকৃতিটো তোমালোকৰ কিতাপত দিয়াই নাই তথাপিও মই কৈ দিছোঁ মানে বাকচ এটা দি দিছে হয়তো লিখিব ৰৈ গৈছে নেকি মই তোমালোকক কৈ দিছোঁ এই দুটা হ'ব মানে ডিম্বাকৃতি মানে ঘূৰণীয় নহয় এই দুটা আকৃতিটো হ'ব ডিম্বাকৃতি গতিকে এই বাকচটো লিখিছোঁ নহয় এই বাকচটোত কি হ'ব 2 হ'ব ইয়াতে আমি 2 সংখ্যাটো দি দিলোঁ এইটো কি কয় ডিম্বাকৃতি এইটো শব্দ তোমালোকে ডিম্বাকৃতি মানে কি কৈছে ডিমৰ নিচিনা দেখিলে আমি যে হাঁহৰ বা মুৰ্গীৰ ডিম খাওঁ হয়নে এনেকুৱা হয়নে ডিমটো গতিকে তেনেকুৱা আকৃতিটো ইয়াতে দেখুৱাইছে গতিকে এইটো কি আকৃতি হ'ব ডিম্বাকৃতি হয়নে ঠিক আছে গতিকে তোমালোকক আজি মই এইখিনি আকৃতিৰ ওপৰত তোমালোকক দি দিলোঁ তোমালোকে কি কৰিবা ঘৰত ধুনীয়াকৈ এইবিলাক আকৃতিবিলাক চাই ধুনীয়াকৈ বাকচত সংখ্যাবিলাক লিখিবা আৰু মোক ফটো মাৰি দেখুৱাবা ঠিক আছে আজিলৈ তোমালোকৰ অনলাইন ক্লাছ ইয়াতে